हुजूर तेरा 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 सुरूर तेरा 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 सुरूर पिकी पिकी वाओ वाओ पिकी पिकी आओ आओ এই মরণ না কি হইছে তোর এই মরণ না এই দেলো কিজন ভূতে সুতে ধরলাক নাকি পানীও লাল নহয় লগত হেই বাদ দি থো তুই এই কি হলে ইমান জোরে হাল্লা করবা লাগে না আমার ঘরের উপর পানি পড়া হয়েছে নাকি নাই হে বাবা পানি নহয় দে তই উঠা নাছিলি কাৰণে মই ঠুকে মাৰি দিলো খালি খালি মাই দয় খালি মই ঘুমাই থকা নাছিলো নহয় গান এটাহে গাই আছিলো তইও কিবা মুখ চুখ ধোৱা নাছিলি হেন পাও যিহে গোন্ধ তোৰ থুখিনি হ'ব দে বাথৰুমত পানী থৈ দি আছে গাটো ধুই লৈ যা তাতে আৰু 15 আগষ্টৰ আজি প্ৰগ্ৰেমো আছে নহয় তহঁতৰ স্কুলত যি দেখছো আজি তোৰ কাৰণে মোৰ দেৰিহে হ'ব স্কুলত যাওঁতে वंदे मातरम वंदे मातरम भारत माता की जय भारत माता की जय भारत माता की जय নমস্কাৰ ৰাইজ মই ডেকা মাষ্টৰ আজি স্বাধীনতা দিৱসৰ শুভক্ষণত সকলো অসমবাসীলৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ তহঁত সকলোৱে স্বাধীনতা দিৱসৰ আজি স্কুলত মিঠাই চিঠাই খালি নে নাই ঐ আজি তহঁতৰ বাৰু ক্লাছ নকৰোঁ তহঁতে সকলোৱে ভাত খাই যাব লাগিবতো বাহিৰত মাংস বনাব দিছোঁ খাই যাবি ও স্যার পাপড় হবে না হ'ব দে হ'ব পাপৰো হ'ব চব হ'ব তহঁত অলপ বহ মই খানাটো হ'ল নে নাই চাই আহোঁ তহঁতে কিন্তু ক্লাছত উৎপাত নকৰিবি দেই তোমাৰ খানা চানা বনোৱা হ'ল নে নাই হা হৈয়ে গ'ল আৰু 5 মিনিটমান লাগিব ছাৰ মাংসটো কেনেকুৱা হৈছে অলপ টেষ্ট কৰি চাওকচোন ও স্যার মাংসত কুকুৰে মুতলাক আৰে খালে অ' ছাৰ এতিয়া কি হ'ব এটা কাম কৰিব পৰা যায় নিমখহে অলপ বেছি হ'ব অলপ চেনি মাৰি দিলি হ'ল বেটা তই কি আমাক কুকুৰৰ মুতনি খুৱাবা আহিছ এতে বেটা তয়ে খাগিলে এই খানা আমি নাখাওঁ চাওঁ উঠা তুমি উঠা কাজিয়া পেচাল নকৰে নহয় আজিৰ দিনত যি হ'ব লগা আছিলতো সেইটো হৈয়ে গ'ল না ছাৰ দালি ভাত তৰকাৰীটো আছে ন সেইটো দিয়ে খুৱাই দিলে হ'ল চব পোৱালীবিলাকক লালু এতিয়া আৰু কোনেনো বনাব দালি ভাত তৰকাৰীয়ে খাওঁ দে কত আশা লৈ আহিছিলো আজি মাংস খাম বুলি চব গুৰ মাটি হৈ গ'ল